Hello guys, welcome to our new vlog. আজি আমি বহুত দিন guys বহুত চিৰিলো এটা কি কয় কেমেৰাটো ইমান বেয়া হৈ আছে মাই গড ৰবচোন ৰব 1 মিনিট কি কৈছে কি কৰ ৰবা কিহৰ ৰবা ফাটা ল'ৰাটোৰ এইটো পেণ্টটো ৰবা আন লাগা নাই ৰবাৰ যে বিয়া ৰবা বিলাকত যে কাপোৰ টানে এনেকুৱা আমাৰ পুতুৱেও কিনিছিল বে এনেকুৱা জুম কৰ আৰু জুম কৰ এইটো নেকি ৰাইজ আপোনালোকে ধৰিব পাৰিছে নাই আমি গম পোৱা নাই কিন্তু মানে গাইজ কথাটো এইটোৱে যে আমি আকৌ ওলাই আহিলো দিয়ক আজি দেওবাৰ কিয় হাঁহিছা আমিতো আকৌ ওলাই আহিম ভাই কিনো কবা আৰু কি যাব পিপ what a view তো ৰাইজ কথাটো এনেকুৱা আমি ওলালো কেতিয়া ভাই ঠিক আছে আজি অকমান ফ্ৰেছ দেখিছে কাৰণ আজি আমি আছো এচিত पैसा तो है गाइस थोड़ा बहुत है ना मतलब সেইকাৰণে মানে গাড়ী চাৰি গৈ মেলি বলে মানে এটা ধুমধাম মানে কামখিনি অলপ অলপ নিপটালো আমাৰ পাৰে কিন্তু না বফৰটো লেব কোনে কয় কোনে তুমি ভিডিঅ'ত কোৱা কৈছোন নাই ভিডিঅ'ত মেনশ্যন কৰিব নোৱাৰো হা এফালে চোচোন ঠিক আছে গাইজ আমি ক'ত গৈ আছো কি গৈ আছো পিছত জনাই আছো বাই বাই ৰাইজ এদিনৰ আমাৰ ডালিদা ড্ৰাইভাৰ চাওক এদিনৰ পানীৰ অৱস্থা যা ডালি যা ৱাহ কি পানী এইফালে চাওক নাও থৈ দিছে এইখন কেনে ডালি চালিয়া নেকি দেখিছে নাই এই 2-3 ঘণ্টা বৰষুণ আমাৰ নদীত গাড়ী চলাই আছো ভাই ডালি বহুত দিনৰ মূৰত এইটো ফ্ৰেমত দেই হয় না ডালি ভিতৰত পৰি আছিল ভিতৰত পৰিছিল বহুত দিনৰ পৰা খুলি দিলে ভাই ৰেললাইনত ফচি আছিলো দেই অলপ বহুত দেৰিৰ পৰা ৰেললাইনটো দেখাব পাৰে নেকি বেক কেমেৰা কৰিব পাৰে নেকি নোৱাৰি বে আমাৰ খাতা দেখিছে না টেনচন সেইটো চাওক কোনাত এইটো হাই মাৰি দিছে আৰু অকলে ডিম্পল দেখিছে না ডিম্পল পৰে ল'ৰাৰ ভাই মোৰো পৰে পেট আছে চৌত বে একদম পাতলাকে পৰে আৰু একদম পৰে মোৰ যে নপৰে এঘণ্টা মই মানে এটা বস্তু মন কৰিছো সেইদিনাখন মোৰ মুখৰ প্ৰায় 70% এক্সট্ৰা এনেই আছে বে ইমান ফুলা এই ইমান সৰু বে চকুকেইটা সৰু কেলা নাকটো সৰু মুখখন সৰু লাইফ অফ আ ব্লগাৰ নেকি ইয়েছ নাই অন্টাৰপ্ৰিনিয়ৰ অতি এনেই বোলে আমাৰ ডাইলগ দেই চৰি চিট বেল্ট ৰখি আছিলোঁ যে সেইকাৰণে কৰিছিলোঁ দেই আমি এনেই উই ফ'ল' ৰুলছ সেইদিনাখন কৰিছোঁ দেখোন সেয়াই ব'লক আগত যাওঁ কিবা হয় নেকি কিবা নহয় নেকি একোতো নহয় কি হ'ব লাইফটো একো হ'বলগীয়াই নাই ভাই এতিয়া যাই ফুৰি মেলি গুচি আহিম এনেই এপাক ওলাই আহিছোঁ মানে আমি একচুৱেলি অলপ কামত গৈছিলোঁ ৰাতিপুৱাৰ পৰাই ওলাইছোচোন য়েছ ৰাতিপুৱাই ওলাইছোঁ ব্লগ এতিয়াহে কৰিছোঁ কাৰণ আমাৰ লগত অলপমান মানুহ অলপ বহি আছিল অলপ কামৰ সেইটো কাৰণে তেতিয়া কৰিব নোৱাৰিলোঁ ষ্টাৰ্টিংটো কেনেকুৱা লাগিছে ক'বচোন এবাৰ কমেণ্টত ষ্টাৰ্টিংটো বেয়া জচিলা ষ্টাৰ্টিং কৰি দিছোঁ ভাই আপোনাৰ কাণখন যদি অলপমান নাই মানে কাণখন যদি অকণমান বেয়া চেয়া লাগিছে মাফ কৰি দিব এনেই এবাৰ ট্ৰাই এটা দিছিলোঁ দেই তাৰ পিছফালে হাঁহি আছোন চুৰ এটা যেন লাগিছে ভাই চুৰ এটা চাই আছে পিছফালৰ পৰা চাচোন তাৰ কোৱা ফাটা কিবা ফাটা ক'বলৈ একো নাই নহয় জীৱনটোত একো নোহোৱা হৈছে নেকি নাইতো একো কিনো আছে কিনো আছে সঁচা কথা ভাই কিনো আছে বে দুখ পালোঁ মই এবাৰ কমেণ্টত জনাব দেই কেনেকুৱা ষ্টাৰ্টিং কেনেকুৱা লাগিছে যদি ভাল লাগিছে বুলি ক'লে যদি ধৰক এটলিষ্ট 5টা মানৰ যদি কমেণ্ট আহিল যে ভাল লাগিছে ষ্টাৰ্টিং যাহ এনেকুৱাই দিম যাহ আজিকালি আমাৰ ভিউজ বিলাক কমি গৈছে দিনে দিনে কমি গৈ আছে ভাই বিলাকো কমি গৈছে চাব আপোনালোকে চাব শ্বেয়াৰ কৰি দিব না ভাই শ্বেয়াৰ কৰি দিব য'ত ত'ত শ্বেয়াৰ মাৰিব য'ত ত'ত আমি ভালে পাম সেইটোৱে ব'লকচোন আগত যাওঁ
অলপমান মানে আমি হেৰি দেখিছোঁ দেই, অকণমান সেউজীয়া পক্ষী অলপ, সেইকাৰণে অকণমান চাই লওঁ ৰ'ব। অঁ, এইটো ক'ব খুজি আছিলোঁ যে আমি দিনভৰ ঘূৰি মেলি অলপ ৱাটাৰ ক্ৰচিং কৰি মেলি, আজিকালি ভাই গুৱাহাটী কি হৈ গৈছে ন, এই আপোনাৰ কি বুলি কয়, আধা ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা বৰষুণ দিলে পূৰা গুৱাহাটী পানী হৈ যায়। আমি অলপ ৱাটাৰ ক্ৰচিং সেইবিলাক কৰিলোঁ, অলপ কাম চাম কৰি মেলি পেলাই অলপ বোলো ফুৰিব যাওঁতে আকৌ ফচিলোঁ ট্ৰেইন গেটত। তাৰপিছত পাৰ কৰি মেলি গ'লোঁ, যোৱাৰ পিছত আকৌ এটা ফোন আহিল, আকৌ লাগিল কিবা লটি ঘটি, সেইবিলাক আকৌ আপোনাৰ কামখিনি শ্বৰ্ট আউট কৰিব মেলিবলৈ যাওঁ, আকৌ ইউটাৰ্ণ মাৰি পেলাই আকৌ ট্ৰেইন লাইনত আকৌ ফচি আছোঁ দেই। এয়া দেখিছেনে, আকৌ ফচিছোঁ এইবিলাক গাড়ী আগত। এতিয়া আকৌ যাম, গৈ পেলাই কামখিনি শ্বৰ্ট আউট কৰিম। তাৰপিছত ম'ম' খাবি, টেনশ্যন হৈছে কামটো কি হ'ব কি নহ'ব কৰি মেলি পেলাই আজিলৈ বাৰু এইখিনিতে থৈ দিলোঁ, ব্লগটো কৰাই নহ'লে এই ফোনটো অহাৰ পিছত একদম কিবা লাগি গ'ল। তো বাই, পিছত লগ কৰিম আকৌ দেই। বাই গাইছ।